আজি আছোঁ ঘৰৰ পৰা প্ৰায় 35 কিলোমিটাৰমান আঁতৰত মানে প্ৰায় আপোনালোকে শুনিবলৈ পায় ন এয়াই ৰাস্তা আৰু দেখিবলৈ পাইছে খুবেই এটা ধুনীয়া ৰাস্তা যিটো ৰাস্তা নেকি আহিছে এইফালে ধেমাজিৰ পৰা একেবাৰে প্ৰায় জোনাই আৰু আমি যোৱা নাই জোনাই আৰু বৰ্তমান আছোঁ আমি চিলাপথাৰৰ পৰা আঁতৰত চিমেণ্ট চাপৰি নামৰ ঠাইডোখৰত চিমেণ্ট চাপৰিতে দেখিবলৈ পাইছে এইফালে মহাভৈৰৱ অটো লিমিটেড নামৰ এখন ডিলাৰ খোলা হৈছে যিখন ডিলাৰত নেকি আপোনালোকে ট্ৰেক্টৰ দেখিবলৈ পাইছে কেইবাখনো আছে আৰু জনাই আছোঁ আপোনালোকক ট্ৰেক্টৰৰ বিষয়ে কিছু কথাৰ লগতে আৰু কোনে খুলিছে আৰু চিমেণ্ট চাপৰি হাইৱে দেখিবলৈ পাইছে মেইন হাইৱেৰ কাষতে লাগি আছে এই ডিলাৰটো যদিহে ট্ৰেক্টৰ এখন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে গোটেই অল অসম ঘূৰক তাৰপিছত ইয়ালৈ আহক পায়ে ডিছকাউণ্ট ইয়াত লগাই আছে পায়ে দেখিবলৈ পাইছে ইয়াত কেইবাটাও মডেলৰ ট্ৰেক্টৰ আছে আৰু এইফালে ককাইদেউ ট্ৰেক্টৰ কোনকেইটা মডেল আছে আমাৰ ইয়াত আছে 744 XT 742 XT 840 XM 744 AP গোটেইকেইটা আছে আমাৰ লগত এভেইলেবল বৰ্তমান হয় কাষ্টমাৰ যোনজন কাষ্টমাৰ যিটো বিচাৰে সেইটোৱে পায় তোমাৰ আৰু এয়া এজন আমাৰ কাষ্টমাৰ ইয়াই আছিলে চিমেণ্ট চাপৰি আগতে দিয়া মই আগত আপুনি দিছিলে হয় হয় আচ্ছা ইয়াৰ ছাৰ্ভিচ কেনেকুৱা পাইছে সেইটো কোৱা ছাৰ্ভিচটো ভালেই দেখোন বেলেগত পৰা আৰু মই এষাৰ কথা শুনিছোঁ ন কথা মানে এইটোৱে শুনিছোঁ প্ৰায় অল অসম ঘূৰি আহক তাৰপিছত ইয়াত ট্ৰেক্টৰ ল'বলৈ এবাৰ ভিজিট কৰক তাৰপিছত দামটো গম পাই যাব বোলে বহুত কম মূল্যতে ট্ৰেক্টৰ এওঁলোকৰ ছাইডৰ পৰা দি আছে কম মূল্যত মানে যিমান পাৰে মিলাব চেষ্টা কৰি আছে আৰু যিদৰে গাড়ীত এচেছৰিজ থাকে আৰু ঠিক সেইদৰে মানে ট্ৰেক্টৰতো থাকে চাগে আৰু সেইবোৰ লগোৱা আপোনালোকৰ ফালৰ পৰাই আমাৰ ফালৰ পৰা এইবিলাক কোম্পানীৰ ফালৰ পৰা হেৰি হয় তোমাৰ পইচা এক্সট্ৰা দিব লাগে ন আৰু কি নহওক এইফালে দেখিবলৈ পাইছোঁ ভিতৰত আজি যিহেতু অপেনিং কৰা হৈছে মানে মুকলি কৰা হৈছে মুকলিটো এতিয়া হ'বই চাগে হৈ যাব আজি 3-4খন মান হেৰি আছে ডেলিভাৰী আছে তোমাৰ আজি ডেলিভাৰী আছে তেনেহ'লে ডেলিভাৰী টাইমত থাকি ভাল লাগিব ঠিক আছে ধন্যবাদ ককাইদেউ দেখিব পাইছে প্ৰায় কেইবাটাও মডেল আছে আৰু ইয়াত ফাইনেন্স কি ফাইনেন্স কৰা হয় ফাইনেন্সটো বহুতকেইটা এভেইলেবল আছে এতিয়া মানে ইজি ফাইনেন্স কৰিব গ'লে আমি এতিয়া মহিন্দ্ৰা ফাইনেন্সৰ পৰা কৰাই আছোঁ মহিন্দ্ৰা ফাইনেন্সৰ আমাৰ মানুহ আহি আছে এতিয়ালৈকে পোৱাহি নাই অলপ পিছত আৰু ফাইনেন্সৰ কথাখিনি পাতি ল'ব পাৰিব আৰু মানে প্ৰায় সংখ্যক মানুহৰ ক্ষেত্ৰত এইটো হয় কিছুমানৰ চিভিল বেয়া থাকে আৰু চিভিল বেয়া হ'লে কিবা উপায় চিভিল বেয়া হ'লেতো তেনেকুৱা উপায় নাই ন মানে চিভিলটোতো ঠিক থাকিবই লাগিব চিভিলটো টেক্সবুকটো ভাল থাকিব লাগিব সেইটো হিচাপতে হ'ব বাকী আপোনাৰ ফাইনেন্সৰ কামখিনি একদম ইজি হৈ যায় পান আধাৰটো থাকেই আজিকালি বাকী বেংক ডকুমেণ্ট লাগে মাটিৰ ডকুমেণ্ট কিবা এটা হ'লেই হৈ গ'ল আৰু একদম ইজি প্ৰচেছ আৰু যিহেতু ফাইনেন্সৰ মানুহ আহি আছে তেওঁলোকৰ লগত ভালকৈ আলোচনা কৰে আৰু যিহেতু আজি ডেলিভাৰীও দিবলগীয়া আছে ট্ৰেক্টৰখনৰ তেওঁলোকৰ ডাউন পে'মেণ্ট কিমান দিলে আৰু লগতে তেওঁলোকৰ EMI কিমান আহিব সকলোবোৰতো আমি জনাব পাৰিম গোটেইখিনি জনাব পৰা হ'ব আৰু যিসকলে ভাবি আছে ল'ম বুলি তেনেহ'লে আজি সকলোবোৰ জানিব পাৰিব আৰু ইফালে দেখিবলৈ পাইছে বাইদেউসকল ভালে আছে নমস্কাৰ দেই নমস্কাৰ আৰু ইফালে ভিতৰত পূজা কৰি থকা হৈছে পূজা কৰি লওক তাৰ পৰা লাহেকেনে আপোনালোকক দেখুৱাই আছোঁ ফাইনেন্স যিহেতু কৰা হ'ব কিমান ডাউন পে'মেণ্ট দিলে কিমানত ট্ৰেক্টৰ এখন আপুনিও নিব পাৰিব যদিহে ট্ৰেক্টৰ ল'ম বুলি ভাবিছে ন তেনেহ'লে স্বৰাজ ট্ৰেক্টৰ লোৱাটো বহুত বেছিয়ে ভাল বৰ্তমান সময়ত এওঁলোকৰ ছাৰ্ভিচ খুবেই বেছি ভাল আৰু ঘৰত গৈ এওঁলোকৰ হোম ছাৰ্ভিচ দিয়া হয় এইফালে দেখিবলৈ পাইছে ফিটা কাটিব লৈছে ধন্যবাদ দেই এইফালে দেখিবলৈ পাইছে শুভ মুকলি কৰা হৈ গ'ল আপোনালোকৰ ছাৰ্ভিচ চেণ্টাৰ ক'ত আছে ইয়াতে বনোৱা হ'ব ছাৰ্ভিচৰ কাৰণে টেনশ্যন ল'বলগীয়া নাই আচ্ছা আৰু এইফালে দেখিবলৈ পাইছে যিহেতু গম পাইছে আজিকালি কটাটো হৈয়ে পায় আৰু সেয়ে কাটিব লৈছে আজি মুকলি কৰা হৈছে আৰু আজি প্ৰথমটো দিনতে তুমি লৈছা ছাৰ্ভিচ ইয়াৰ খুবেই ভাল বুলি জনা গৈছে ন আৰু প্ৰায়ে ডিলাৰ বহুকেইটা আছে মানে তুমি চুৰজ কিয় চইচ কৰি ল'লা চুৰজটো মানে বেলেগৰ মানুহ সেই ভাল বুলি কোৱা মানে তোমালোকৰ গাঁৱৰ পৰা কোনোবাইতো লৈছে চাগে তেওঁলোকৰ মানে ছাৰ্ভিচ ভাল পাইছা মেইনটেনেঞ্চ ভাল পাইছা সেই গতিকে চাগে আহিছে আৰু খুবেই বেছি কংগ্ৰেচুলেশ্যন শুভেচ্ছা থাকিল তোমালৈ অলপ ঘূৰি আহোঁগৈ ইয়াৰ মাইলেজ কিমান দিয়ে 10-12 ভিতৰত পাই যাব 10-12 ডিজেল টেংকি কেপাচিটি কিমান সেইটো আপোনাৰ 50 লিটাৰ টপ স্পীড কিমান হৈ যায় 24 RPM উঠি যাব 24 RPM 24 ফুল উঠিব এইফালে মিটাৰৰ মান কৰিব 24 ফুল 24 উঠিলে ন উঠি যায় ইয়াৰ স্পীডটো পুৰা মই প্ৰথম দেখিছোঁ ফুল স্পীড স্বৰাজত 24 to 24 উঠি গৈছে আৰু এওঁলোকৰ ছাৰ্ভিচ কিমান ভাল জনাই আছোঁ এইফালে এজন আছে পুৰণা কাষ্টমাৰ আপোনাৰ ছাৰ্ভিচ চাগে ইয়াত ভালে পাইছে ছাৰ্ভিচ ভাল আপোনাৰ লোৱা কেইবছৰ হ'ল মোৰ 6 বছৰ হ'ল 6 বছৰ কণ্ডিশ্যন কেনেকুৱা পাইছে 8 বছৰ হ'ল কণ্ডিশ্যন কেনেকুৱা পাইছে ঠিকে আছে ঠিকে আছে ন
কিছুমানৰ হয়তো ডাউন পে'মেণ্ট দিবলৈ অলপ অসুবিধা হৈ যায় এক্সচেঞ্জ অফাৰ আছে নেকি আছে এক্সচেঞ্জ কৰিব পাৰে আমাৰ ইয়াত ট্ৰেক্টৰ বুলিয়ে নে বেলেগো দিব পাৰে পাই গাড়ী দি হ'লেও ল'ব পাৰে ট্ৰেক্টৰ দি হ'লেও ল'ব পাৰে আপোনাৰ যি থাকে কিছুমানে মটৰচাইকেল দি হ'লেও ল'ব পাৰে ভাল মটৰচাইকেল দিলেও পাই যাব পাব যদিহে কাৰোবাৰ ডাউন পে'মেণ্ট দিবলৈ পইচাটো ইমান নাই আৰ্থিক অৱস্থা ভাল নহয় তেনেহ'লে তেওঁলোকে যদি ভাবিছে ট্ৰেক্টৰ এখন লওঁ বুলি তেওঁলোকৰ যদি ঘৰত গাড়ী এখন আছে পুৰণা সেই গাড়ীখন দি কিনে এক্সচেঞ্জ কৰি কিনে আপোনালোকে ট্ৰেক্টৰ লৈ যাব পাৰে গাড়ীখনৰ কিমান মূল্য হয় সেইটো হিচাপ কৰা সেইটো হিচাপ কৰি তাৰ ওপৰত যিটো ডিবি দিব লাগে তেখেতে দি দিব লাগিব আমাক ডাউন পে'মেণ্ট তেতিয়া হৈ যাব আৰু এওঁলোকৰ যিটো যোগাযোগ নম্বৰ কণ্টেক্ট নম্বৰ আমাৰ স্ক্ৰীণতে দিয়া আছে আৰু আপোনালোকে যোগাযোগ কৰিব আৰু এওঁলোকৰ পৰা অধিক জানিবলৈ যোগাযোগ কৰিবলৈ কাৰ নম্বৰ থাকিব আপোনালোকৰ এই দীপাংক ইয়াৰ ব্ৰাঞ্চ মেনেজাৰ থাকিব মোৰ থাকিব আৰু আমাৰ ষ্টাফ কেইজনো থাকিব হয় আৰু যিকেইটা নম্বৰ আছে প্ৰতিটো নম্বৰে স্ক্ৰীণত দি দিয়া হৈছে প্ৰায় যদি অসমৰ RTO কৰিবলৈ যায় খৰচা অলপ বেছি পৰি যায় আপোনালোকৰ ছাইডৰ পৰা অৰুণাচলৰ কৰি দিব পৰা যাব নাই আছে সুবিধা আছে কি AR-22 লগাই দিব পাৰিব AR-22 হওক AR-08 হওক AR-01 হওক গোটেইকেইটা হৈ যায় যদি অসমৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁ বুলি ভাবে তেতিয়া কিমান মান খৰচা পৰে 40-45 হাজাৰ টকা যায় আৰু যদি অৰুণাচলৰ কৰে 25,000 মান হৈ যায় বহুতখিনি কম হৈ যায় এওঁলোকৰ ছাইডৰ পৰা সেইটোও সুবিধা দিয়াই থকা হৈছে আজি মুকলি প্ৰথম দিনাখনে আপোনালোকৰ ডিলাৰৰ পৰা দুখনকৈ ট্ৰেক্টৰ গৈছে প্ৰথম যিখন ট্ৰেক্টৰ ওলাই গ'ল আৰু সেইখনৰ ডাউন পে'মেণ্ট কিমান দিছিলে 1.5 লাখ টকা দিছে 1,70,000 মান দিব কাষ্টমাৰে EMI টো তোমাৰ হেৰিমান আহিব 15,600 500 আৰু যদি চিভিল স্ক'ৰ ভাল হয় তেতিয়া কম আহিব তেখেতৰ 16 বছৰৰ কাৰণে 5 বছৰ কাৰণে 5 বছৰৰ কাৰণে লৈ যোৱা হৈছে ইয়াৰ পৰা আজি প্ৰথম দিনাখনে দুখনকৈ ট্ৰেক্টৰ এওঁলোকৰ ডিলাৰৰ পৰা মুকলি দিয়া হৈছে ইয়াত মাথো ট্ৰেক্টৰ বুলিয়ে নহয় তোমাৰ ট্ৰেক্টৰৰ লগত আৰু কি দিয়া হয় ট্ৰেক্টৰৰ লগত সদ্যহতে ট্ৰেক্টৰৰ লগত লগা যিখিনি সঁজুলি লাগে গোটেইখিনি পাব যেনেকৈ ধান কুটোৱা মেচিন ধান কুটোৱা সেইটো থ্ৰেচাৰটোতো পাবই ট্ৰলিখনটো থাকিবই বাকী আৰু আপোনাৰ যিবিলাক হেৰ লাগে ধান কিটো ৰোৱা টাইমত যিটো হাল মাৰিবৰ কাৰণে হেৰটো লাগে ৰোটাভেটৰ লাগে বাকী তাতকৈও যদি কিবা লাগে অৰ্ডাৰ কৰিলে চবটো পাই যায় গোটেইখিনি পাব বহুত বেছি ভাল লাগিলে দেই Thank you so much, ভাল লাগিলে লগ পাম আকৌ ঠিক আছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টেই হওক বা লখিমপুৰ ডিষ্ট্ৰিক্টেই হওক বা গোগামুখৰ পৰা যদি কোনোবাই ল'ব বিচাৰে ন তেনেহ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰতে হৈ যাব আৰু যিটো কণ্টেক্ট নম্বৰ এওঁলোকৰ স্ক্ৰীণতে দিয়া আছে দুটাকৈ কণ্টেক্ট নম্বৰ থাকিব হয় আৰু পৰিচয় এইফালে আমাৰ কোম্পানী ছাৰ হয় এৰিয়া মেনেজাৰ নৰ্থ ইষ্ট এজন TM ছাৰ আমাৰ এইফালে PM ছাৰ ন এজন আমাৰ একাউণ্টেণ্ট ছাৰ হয় ঠিক আছে ধন্যবাদ থাকিল আপোনালোকলৈ আৰু শুভেচ্ছা থাকিল ককাইদেউ আপোনালৈ আহিছোঁ বাৰু দেই হ'ব দিয়া ঠিক আছে যদিহে ভিডিঅ'টো চাই ভাল পালে ন তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট লিখি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব নেক্সট এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ আহি আছোঁ আৰু যদিহে ল'ম বুলি ভাবিছে ট্ৰেক্টৰ যোগাযোগ কৰিব কণ্টেক্ট নম্বৰত